Hello everyone, good morning. Nikita and Bhargavi vlogs le আপোনাক সকলোকে স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰিছো মানে 8 মান বাজিলে আধা কাম কৰিলো আধা কাম আছে আৰু এই চাহ কাপৰ হতে ভিডিওটো ষ্টাৰ্ট কৰিছো। ভিডিও দিয়া নহয় গৈ আৰু কৰো বুলি পাহৰিয়ে থাকা যায় সেইভাবে ভাবিলো এতিয়া ভিডিওটো ষ্টাৰ্ট কৰা যাওক। কিন্তু ভিডিওটো ষ্টাৰ্ট কৰোহে বাকিখিনি আকৌ পিছত পাহৰিয়ে থাকোগৈ নহয় কৰিবলৈ। হয় গৈ আৰু তেনেকে ভিডিও মোৰ দিয়া নহয় গৈ এনে ভিডিও মই ডেইলি দিব পাৰো কিন্তু হে এনেকা দিব পৰা নহয় গৈ আৰু মই চাহ কাপ খাই আছো আৰু ছোৱালজনীও জলপান খাই আছে। কেনেকৈ খাইছিলা খাই দেখুৱাই দিয়া জলপান কেনেকৈ খাইছিলা ইয়া তাই নিজে খাইছে আজি তাই মোক খুৱাই দিব দিয়া নাই অলপ খুৱাই দিলো বাৰু অকমান নহবা একেবাৰে পেটলৈ নাযাবই নষ্ট কৰিব সেইকাৰণে অলপ খুৱাই দিলো অলপ তাই এতিয়া এনেকৈ খাবলৈ দিছো নিজে খাবলৈ বিচাৰিছে যে সেইকাৰণে খাবলৈ দিছো খাই যাব তেতিয়ালৈকে মই চাহ কাপ খাই লওঁ। ভাবো ভিডিওবিলাক ডেইলি দিম বুলি কিন্তু সম্ভৱ নহয় গৈ মানে ভিডিও যদি ৰাতিপুৱা কৰো বাকিখিনি কৰিবলৈ পাহৰিয়ে থাকোঁগৈ নাই কৰিবলৈ নহয় গৈ সেইকাৰণে কি খোৱা আজুৰা itu sih kan tamannya bajilan nih খাইছা সেইটো পাৰিবা খাব পাৰিবা খোৱা itu lah itu খালা নাই খোৱা যা জমা কৰি গৈছা খোৱা মোৰ পৰা নিমকি লৈ ল তাত বাতিটো জমা কৰি গৈছে নালাগে তুমি সেইটো খাই লোৱা কি কৈছিলা মা বুলি কৈছিল মা পাপা 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 কোৱা মাম্মা কেনেকৈ খাইছা পাপা সুমেদা দি দিয়াচোন সুমেদা খাই লোৱা দেই বাই বাই দিছা কোৱা বাই বাই কোৱা পৰি যাবা বাই কোৱা হাতেৰে দিয়া বাই চুম হাই বুলি নকলা হাই বুলি কোৱা হাই
মই গোটেইবোৰ কাম বন কৰি ল'লোঁ কাম বন কৰি লৈ পেলাই আৰু ছোৱালীজনীৰ লগতে এনেকৈ অকণমান টাইম খেলি লৈছোঁ তাইও বিচাৰে এনেকৈ তাইৰ লগত অকণমান টাইম খেলা আৰু তাই যিহেতু লগ নাইকিয়া সেইবাবে তাইও বিচাৰে খেলাটো আৰু তাইক বাহিৰলৈ যাবলৈ দিয়া নাই লগৰ লগত খেলিবলৈ যাবলৈ দিয়া নাই তেনেকৈ লগ আছে কিন্তু তাইক যাবলৈ দিয়া নহয়হে সেইবাবে মই তাইৰ লগত এনেকৈ খেলি থাকোঁ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ খেলি থাকিবলগীয়া হয় আৰু সেয়েহে তাইৰ লগত খেলি আছোঁ খেলি পেলাই এতিয়া লাহেকৈ গা ধুবলৈ যাম গা ধুই কৰি পেলাই বাকীখিনি আকৌ ৰন্ধা বঢ়াটো আছেই সেইবিলাক কৰিব লাগিব আৰু তাইকো আকৌ কিবা এটা খুৱাব লাগিব আৰু যিহেতু তাইক মই 2 টাইম ভাত খুৱাওঁ সেইবাবে আকৌ তাইক 10টামান বজাত 10টা 10:30টামান বজাত আকৌ তাইক মই ভাত খুৱাই দিম দেই কাপোৰ দিক দিক হোৱা থিয় হয় এনেকৈ দিক দিক হয় একো বদমাচি কৰে দিক 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 বেলেগ কাপোৰ পিন্ধাই দিম বেলেগ ধুন্দুল কাপোৰ পিন্ধাই দিম আৰে এইটো খুলি দিওঁ আহা ফ্ৰকটো খুলি দিম আহা আকৌ উঠাচোন কিয় আনিব পৰা দেৰি হৈছে ইমান বদমাছ নহয় এই ছোৱালীজনী ইমান বদমাছ ফালিব উঠা খুলি গ'ল পাই খুলি গ'ল Baelia, তাই কাপোৰ কানি ধুব লগা আছিলে সেই কাপোৰ কানিখিনি ধুই কৰি লৈ পেলাই পটককৈ গাটোও ধুই আহিলোঁ আৰু তাই ভোক লাগিছিলে যিহেতু তাই ৰাতি ভাত নোখোৱাকেই শুই গৈছিলে সেইবাবে আৰু কালিৰ মাংস অনা আছিলে মাংস আমিয়ে খাইছিলোঁ আৰু তাই খোৱা নাছিলে যে সেইবাবে তাই ভোক লাগিছে আৰু তাইক মই এনেকৈ ভাত খুৱাইছোঁ আৰু তাই অকলেই খোৱা নাই দেই আমি দুইজনীয়ে ভাত খাম তাই বেছি নাখায় এগহা দুগহামানহে খায়গৈ তাইক খোৱাত বহুতেই বেয়া তাইক খুৱাবলৈ বহুত কষ্ট হয় মানে ধমকি দি দি খুৱাব লাগে তাই নাখায় যে সেইকাৰণে ধমকি দি দি খুৱাবলগীয়া হৈ যায় সেয়া তাইক খুৱাই লওঁ আৰু তাই এইফালে মই যে কৈ আছোঁ টেষ্টি আৰু তাই হাতেৰে দেখুৱাইছে দেখিছে যেনে টেষ্টি টেষ্টি কৈ আছে সেয়া আৰু গোটেইখিনি খুৱাই লওঁ আৰু এই খুৱাই কৰি লৈ পেলাই খুৱাই লওঁ ময়ো খাই কৰি লওঁ খাই কৰি লৈ পেলাই খুৱাম খুৱাই পেলাই আকৌ দুপৰীয়াৰ কাৰণে বনাবলৈ হ'বই এটা বজাত যিহেতু আহিবই ভাত খাবলৈ সেইবাবে আৰু ইমান বনাবলগীয়া নাইও আৰু ভাতকেইটা বনালেই হ'ব ভাত আৰু ভাজি বনালেই হ'ব আৰু মাংস আছেই সেইখিনিকে গৰম কৰি দিম আৰু পেলাবতো নোৱাৰি ন ইমান দামৰ বস্তু সেইকাৰণে আৰু মাংসখিনি আছে সেইখিনিকে গৰম কৰি দিম এফালে ভাজি অকণ বনাই ল'ম বন্ধাকবি ভাজিকে বনাম চাগে বন্ধাকবি ভাজি আৰু ভাত বনাই কৰি ল'ম বনাই কৰি লৈ পেলাই হৈ যাব আৰু ইমানকৈ বনাব নোৱাৰি মানে পাৰি বনাব কিন্তু আমাৰ সপ্তাহটোৰ কাৰণেতো চাব লাগিব ন সেইবাবে গোটেই ইমানবোৰ আইটেম বনাই নাথাকোঁ ভিডিঅ' কৰিলোঁ বুলিয়ে যে মই যে ভিডিঅ'তে আমুক বনাইছোঁ তামুকটো দেখুৱাইছোঁ সেইটো নহয় আচলতে আমি যিটো খাওঁ সেইটোকেহে মই ভিডিঅ'টো দেখুৱাব বিচাৰোঁ এসোপা বনাই ভিডিঅ'টো নেদেখুৱাওঁ আমি আমুক খাইছোঁ তামুক খাইছোঁ বুলি আমি নেদেখুৱাওঁ হয় কেতিয়াবা
বনাওঁ সেইটোৱেই দেখুৱাওঁ আৰু ৰেগুলাৰ দুপৰীয়া ভাত পানী খায়ো শুই গ'লোঁ শুই কৰি লৈ পেলাই এতিয়া সন্ধিয়া হ'ল সন্ধিয়া টাইমত উঠিছোঁ আৰু ছোৱালীজনীৰ কাৰণে ভাবিছোঁ এটা কেক বনাই দিওঁ মেৰিগ'ল্ড বিস্কুট আৰু তাই চকলেটটো খাব বিচাৰে কিন্তু তাই চকলেটটো মানে ভালকৈ খাব নোৱাৰে গোটেই গায়ে চায়ে লগাই তাই পেটলৈ নাযায় সেই ভাবিলোঁ চকলেটটো আছে যেতিয়া চকলেটৰে এটা কেক বনাই দিওঁ বুলি বিস্কুট দি আৰু মোৰ ওচৰত কণী নাছিলে এনেই কণী দিলোঁ হয় কিন্তু কণী নাছিলে সেই ভাবিলোঁ কণী নিদিয়া এটা কেক বনাই চাওঁ বুলি আৰু গাখীৰো নাছিলে গাখীৰ দিব পাৰি গাখীৰো নাছিলে ভাবিলোঁ এনেকৈয়ে বনাই চাওঁ বুলি কিন্তু বিশেষ বেয়া হোৱা নাছিলে খাবলৈ বহুত টেষ্টিয়ে হৈছিলে কিন্তু লাষ্টত মানে অলপ টাইম হৈ গ'ল সেইবাবে মোৰ কেকটো অকণমান লাগি ধৰিলে আৰু কিন্তু এনেই খাবলৈ বহুত টেষ্টি হৈছিলে কেক সকলোৱে বনাব পাৰে কিন্তু বনাবলৈ জানে মানে মই আচলতে আপোনালোকক মই দেখুওৱা নাই এনেকৈ বনোৱা তেনেকৈ বনোৱা আৰু শিকোৱাও নাই দেই আৰু এনেকুৱা কমেণ্ট নকৰিব যে শিকাইছোঁ বুলি মইনো কেনেকৈ বনাইছোঁ সেইটোহে দেখুৱাইছোঁ আৰু এনেকৈ কেক নিদিয়াকৈ কণী নিদিয়াকৈ মই প্ৰথমবাৰ বনাইছোঁ সেইবাবে দেখুৱাইছোঁ সেইটো আৰু কেকটোনো মই কেনেকৈ বনালোঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাবচোন তেতিয়া গম পাব মই কেনেকৈ বনালোঁ আৰু কেকটোনো কেনেকুৱা হ'ল চাবচোন খাই পেলাই মানে মই ভিডিঅ' এটা বনাই পেলাই দিছিলোঁ বাৰু ইমানেই লেতেৰা কৰে সেইকাৰণে ভাবিলোঁ তাইক তেনেকৈ দিয়াতকৈ নাখায় যিহেতু গাত সানি কৰি গোটেই কাপোৰ কানি লেতেৰা কৰি পেলাই সেইবাবে মই ভাবিলোঁ এনেকৈয়ে বনাই দিওঁ তাইক সেইকাৰণে এইটো ইয়াতে দি দিম বেকিং পাউডাৰ দিম ইয়াতে গোটেইখিনি মিহলাই ল'ম আধা চামুচ দিছোঁ বেকিং পাউডাৰ অকণমান দি দিওঁ অকণমান দি দিছোঁ এইখিনি গোটেইখিনি ইয়াতে মিহলাই লওঁ তাৰপিছত ইয়াতে মিশ্ৰণখিনি দি দিম একেবাৰে লাষ্টত আপোনালোকক দেখুৱাম কেকটোনো কেনেকুৱা হৈছিলে আচলতে মই এইটো ছোৱালীজনীৰ বাবেহে বনালোঁ তাই আজিকালি বিস্কুটো খাবলৈ বেয়া পোৱা হৈছে এফালে চকলেটটো খাব লাগে কিন্তু তাই নাখাই পেলাই এইবিলাক লেতেৰাহে কৰে সেইবাবে মই চকলেটটো আছিলেই যে আৰু এটা আছে বাৰু সেনেকৈ কৰি দিওঁ বুলি ভাবিলোঁ খাব পাৰিব তাইও ইয়াত যিহেতু মই কণী দিয়া নাই কণী নিদিওঁ ইয়াত কণীও নিদিওঁ গাখীৰো নিদিওঁ সেইবাবে মই ইয়াত পানী অকণমান দি দিম পানী অকণমান দি লৈ পেলাই গুলি ল'ম চাওঁ প্ৰথমবাৰ বনাম তেনেকৈ কেক হয়নে নহয় চাম তাকে লাষ্টত আপোনালোকক দেখুৱাওঁ যদি বেয়া হয় বাৰু নেদেখুৱাওঁ যদি একদম ভাল হয় তেতিয়াহে দেখুৱাম এইখিনি কেনেকুৱা হৈছে দেখুৱাইছোঁ মই আপোনালোকক এয়া দেখিছেনে ইমান ধুনীয়া হৈছে এতিয়া কেকটোনো কেনেকুৱা হয় সেইটো দেখুৱাম আপোনালোকক এইফালে মই টাৱাখন পাতি থৈ গৈছিলোঁ ইয়াত নিমখ অকণমান দি থৈছোঁ গৰম হৈ গৈছে তাৰপিছত এয়া মই এইটোতে এনেকৈ বাকি লৈছোঁ এতিয়া এইখিনি মই ইয়াতে দি দিম মই গেছটো বহুত একেবাৰে ল' কৰি ৰাখিছোঁ দেই এইটো কেকটো হৈছে নাই চাওঁ এইটো ফাটি গৈছে বাৰু দেখাত হোৱা যেন লাগিছে বাকী চাওঁ এইফালে মোক কেক ৰেডি হৈ গ'ল দেখিছে নহয় ফাট মেলি গৈছে এয়া দেখিছে এয়া তলতে থৈছোঁ অকণমান ঠাণ্ডা হওক বুলি এইফালে খাবৰ কাৰণে ৱেইটিং হৈ আছে সেইবাবে অকণ তলতে থৈছোঁ সোনকালে ঠাণ্ডা হওক কেকটো ইমান এটা ভাল নহ'লে হ'লেও ইমানো বেয়া হোৱা নাই মানে তলত অলপ লাগি ধৰিছিলেগৈ অকণমান আগতেই উলিয়াব লাগিছিলে এয়া অকণমান খালেই আমাৰ দেহাই খালে অলপ এক পিচ খালে ময়ো অকণমান খালোঁ
বহুত সোৱাদ হৈছে ধুনীয়া হৈছে এই স্পঞ্জি হৈছে সেইটোনা ধুনীয়া হৈছে তেনেহলে আজিলৈ আহিছোঁ তেনেহলে আজি ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যিসকল নতুন ভিউয়াৰ্ছে চাইছে সেইসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰি দিব তেনেহলে আজিলৈ আহিছোঁ বাই বাই আকৌ নেক্সট ভিডিও লৈ আহিম বাই বাই দিয়া বাই 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 চুমলা দি দিয়া